হেল্ল' এভৰিৱান, সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। এতিয়া আমি ওলাইছোঁ কিবা এটা খাবলৈ বুলি, মানে গধূলি হ'লে এনেই মানুহৰ কিবা এটা খাওঁ খাওঁ লাগে নাই। সেইকাৰণে ৰাজাক ক'লোঁ ব'ল কিবা এটা খাই আহোঁ। মানে আলিমলৈ আহিলোঁ। এতিয়া আমি মানে প্ৰায়ভাগ পেটিছ আৰু চাহ খাবলৈ আহোঁ। এতিয়া আহি আকৌ চাহ আৰু পেটিছ অৰ্ডাৰ দিলোঁ। চাহ খোৱা হৈ গ'ল আৰু সি মোক সুধিলে বোলে মিঠা পান খাবি নেকি। মই বোলো ফ্ৰীতে পালেতো খামেই, সেইকাৰণে গ'লোঁ মিঠা পান আনিবলৈ। মিঠা পান খাই মেলি আমাৰ আৰু এটা কাম আছে, সেইটো কৰি পিনি চিধা ঘৰ যাম আৰু। সেইফালে আমি আহিলোঁ শিৱসাগৰ বেতবাৰীতে থকা বন্ধু মাৰ্টলৈ। এতিয়া কিবা কিবি সৰু সুৰা বস্তু কিনিব আছিলে, সেইকেইটা ল'লোঁ। ইয়াতে বস্তু কিনি মেলি আকৌ আমি আহিলোঁ মাংস ল'বলৈ। আমি মানে মই নাই লোৱা, পিছতে ৰাজাইহে লৈছে। তাৰপিছত মাংস চাংস লৈ এতিয়া আমি ঘৰলৈ আহিলোঁ। আজিৰ ভিডিঅ'টো তেন্তে ইমানেই। নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম। বাই বাই।